Hey guys, welcome back to my YouTube channel Hanan Vlogs. তো আজি গৈ আছো নগাঁও হিৰো ডিলাৰত যোৱাকালি চাই আহিছো গাড়ী এখন সো হিৰোৰ সো 160 কি বাইক কি এটো পিছত গম পাব সো মোৰটো ড্ৰিম আছিলে 160 NS লবলে বা 200 সো 160 এতিয়া নাই আউট অফ ষ্টক হৈ আছে সো এটো কাৰণে ভাবি আছো বেলেগ লৈ লও আৰু এতিয়া সব দেউতাই লৈ আছে ন সো দেউতাৰ অলপ পছন্দ লাগিব ন মোৰ অকল হলেতো নহব সো দেউতাৰ হেতু বাইক অলপ পছন্দ হৈছে মোৰো অলপ হৈছে আৰু ফিচাৰ্স কেইটা মানে ভালে আছে হে বাইকত ডুৱেল নহয় সিঙ্গেল চেনেল ABS আছে আৰু প্লাস ডিজিটাল মিটাৰ LED লাইট আৰু মোবাইল চাৰ্জ দিয়াৰ অপচনো আছে সো কেইটা আছে তো এতিয়া গৈ আছো নগাঁও আৰু দেউতা আৰু দাদা আহি আছে পালেহি আমি ইয়াত ৰখিছো আৰু মোৰ লগত সাকিব আছে মোৰে ভাগিন তাক মই উঠাই লৈছো এতিয়া ৰূপহীৰ পৰা আৰু এতিয়া গৈ আছো তো ভিডিওটো চাই থাকিব ফুল আশা কৰো ভাল লাগিব তো বহুত দিন ধৰি কৈ আছিলো বাইক লম কিন্তু আজি ফাইনালি আজি পূৰণ হ'ব সো এতিয়া গৈ আছো আৰু আপোনালোকে ভিডিওটো চাই থাকিব এতিয়া যাও ডাইৰেক্ট ডিলাৰত এতিয়া আহি গলো ফাইনালি হিৰো ডিলাৰ এটো চাক বাইক সব বাইক আছে ওপৰত যাম আমাৰ বাইকখন ওপৰত আছে আনন্দ মিশ্ৰ ছাৰ আহি গুচি গ'ল আনন্দ মিশ্ৰ ছাৰ আধা ঘণ্টা হৈছে আনন্দ মিশ্ৰ ছাৰ আহিছিল কিন্তু আমি লেট কৰি দিলো না সেইকাৰণে গুচি গ'ল এটা ওপৰত এইটো চাক এইটো বাইকখন এইটো এটা আছে সেইটো এটা আছে হোৱাইট কালাৰৰ এইটো এটা আছে I felt is paid for, all is said and done. Oh, I am restricted, fixed upon the web. I need to kick the habit that my mind is breathing in. Break out, I've got to. আহিলো এতিয়া গাড়ী চাই আছো আৰু অলপ কাম আছে ইঞ্চুৰেঞ্চৰ কাগজ পাতি এইবিলাক কাম আছে ন বহুত তো এইবিলাক মানে ষ্টাৰ্ট হ'ব আৰু কৰা এতিয়া তো এতিয়া বাইক চাই আছো এতিয়া কালাৰটো মানে সাকিবে কৈছে হোৱাইট কালাৰ মই কৈ আছো হোৱাইট কালাৰটো ভাল হ'ব ডুৱেল ABS ডিছ আছে আৰু প্লাস ABS সিঙ্গেল চেনেল ABS আছে আৰু এই ৰেডটোত মানে সিঙ্গেল চেনেল ABS কিন্তু ডিছ নাই পিছৰ চকাত ডিছ নাই আৰু হোৱাইটটোত ডিছ আছে পিছৰ চকাত আৰু ABSও আছে আগ চকাত সিঙ্গেল চেনেল ABS তো সেইটো ভাবি আছো এতিয়া তো চাই থাকক আৰু সাকিব আছে ইয়াতে বহিব দিছে আমাক ইয়াত আৰু কাগজ পাতি কাম চলি আছে এইপিনে আৰু এইটো ৰেডটোত মানে ডিছ নাই পিছৰ চকাত আৰু হোৱাইটটোত আছে সেই হোৱাইটটোত পিছৰ চকাত ডিছ আছে প্লাস ABSও আছে আৰু বহুত ফেচিলিটি আছে সেইবিলাক চাব পিছত দেখাই দিম ভালকৈ আনন্দ মিশ্ৰ ছাৰ আহিছিলে অলপ আগতে কিন্তু গুচি গ'ল আধা ঘণ্টা আগতে গৈছে তাৰপিনে ভিউ চাওক তলত এইটো ভিউ এক্সপালস 4B to 4B নতুনটো একদম মানে মজা বলো ওপৰত তো গাইস আনন্দ মিশ্ৰ ছাৰ ইয়াতে আহিছিলে আৰু এইখন বাইকৰ ডেলিভাৰী লৈছিলে আৰু এইখন এক্সপালস 4B to ন
গাইজ প্ৰায় কাম হৈয়ে গ'ল আৰু আধাখিনি আছে চ' ইয়াতে আহিছোঁ আনন্দ মিশ্ৰ ছাৰ আহিতো গুচি গ'ল চ' বাইক ইয়াত আছে এক্স পালছ 4B 200খন চ' এইখনতো নহয় মোৰ হাইট নিমিলে চ' চাকিও আছে আৰু পৰা চাক না শ্বেয়াৰ দি দিছিলে আনন্দ মিশ্ৰ ছাৰ আহিছিলে ন তো ভাবিছোঁ আমাৰ লেট হৈ গ'ল আহিব মানে এই জুম্মা নামাজ পঢ়িছোঁ ন সেইটো কাৰণে মানে দেৰি হৈ গ'ল চ' আহিব পৰা নাই হ'ব একো নাই বেলেগ এদিন লগ কৰিম ভালে লাগিছে আৰু এক্স পালছখন চাক না চিনেমেটিক শ্বটত দেখাই পাইছে এক্স পালছখন কেনেকুৱা ধুনীয়া সজাই থৈছে একদম পূৰা তেতিয়া যাওঁ আৰু তলত অলপ কাম আছে সেইখিনি কৰি পেলাই পিছত ডাইৰেক্ট ডেলিভাৰী ল'ম মজা A few moments later. নগাঁৱৰ বাহিৰৰ এটা ভিউ চাওক গাইজ আৰু গাইজ মোৰ একদম মানে লাভ আছিলে পুৰণা সেইটোক দি দিলোঁ এক্সচেঞ্জ কৰি লৈছোঁ এইটো দি দিলোঁ বাই বাই গাড়ী বাই বাই বেয়া লাগিছে বহুত দিন চলাইছিলোঁ ন গাড়ীখন আৰু দেখা নাপাওঁ আৰু মোৰ বয়া ষ্টিকাৰটো লগাই দিছিলোঁ ইয়াতে এইটো উঠাই দিম নেকি আৰু এটা আছে ঘৰত পূৰা চলো বাই ফাইনেলি গাইজ এতিয়া ওপৰৰ পৰা গাড়ী তলত লৈ আহিছে এতিয়া তাতে কিবা চাফ চিকুণ কৰিব আৰু তাৰপিছতে ইয়াৰ পৰা পূৰা বেলুন লৈ লৈছোঁ আৰু ওপৰত আৰু অলপ কাম আছে সেইখিনি কৰাৰ পিছতে ফাইনেলি হৈ যাব A few moments later. আৰু গাইজ যোৱাকালি আহিলোঁ পিছত আৰু ভিডিঅ' কৰা নহ'ল ডাইৰেক্ট ঘৰলৈ আহিছোঁ ময়ে চলাই আহিছোঁ গোটেইখিনি ভালে লাগিছে গাড়ীখন চলাই পূৰা আৰু গাড়ীৰ ডিটেইলছত এটা ভিডিঅ' দিম কি ফিচাৰ্ছ আছে গাড়ীত আৰু কি অপশ্যন আছে বেলেগ চ' সেইবিলাক চব দিম নেক্সট ভিডিঅ'ৰ কাৰণে ৱেইটিং কৰক সেইটো নেক্সট 4-5 দিন পিছতে দিম চাগে শ্বুট কৰিব লাগিব এতিয়ালৈকে শ্বুট কৰা নাই চ' এইখিনি আছিলে বহুত দিন ধৰি ভাবি আছিলোঁ এখন বাইক ল'ম চ' ফাইনেলি হৈ গ'ল তো ভাল লাগিছে আৰু এতিয়াৰ পৰা আপোনালোকে মজা ব্লগ পাব এইখন বাইকতে আৰু কাজিৰঙাৰ যিটো কৈছিলোঁ যে আমাৰ এটা কেম্পিং আছে কাজিৰঙাৰ এটা কেম্পিং আছে চ' সেইটো জলদি হ'ব নৱেম্বৰ লাষ্টত চাগে হ'ব কাৰণ এতিয়া নিকোবাইৰো অলপ প্ৰব্লেম হৈ আছে নিকোবাই 15 তাৰিখত বেলেগ এটা ট্ৰিপত যাব চ' সেইটো ট্ৰিপৰ পৰা আহিলে পিছত মোৰ লগত আহিব নৱেম্বৰ লাষ্টত হ'ব চ' এইখিনি আছিলে আৰু বাকীটো ভিডিঅ' আহিবই চ' যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিয়ক এইটো অলপ বেলেগ ধৰণৰ ভিডিঅ' ন চ' শ্বেয়াৰ কৰি দিয়ক চ' এইখিনি আছিলে চলো বাই